হেল্ল' ভিউৱাৰ্ছ, তো ওলাই মানে দেখা পাইছে এটা নতুন টি চাৰ্ট আৰু মানে মুখত কেক খাই আছোঁ। চাওক, গোটেই মুখে চুকে মানে কেক লাগিছে। তো মানে ৰিজনটো কি জানেনে? তো ব'লকচোন ভিডিঅ'টো মানে অকণ আগুৱাই যাওঁ। তো দেখা পাইছে মোৰ মিছেছে মানে এটা কেক আনিছে আৰু সেইটো মানে আনবক্সিং কৰি পেলাই মানে সজাইছে আৰু ভালদৰে মই ওচৰত গৈ দেখাই আছোঁ। চাওক, হেপ্পী এনিভাৰ্চেৰী লিখা আছে তাত। তো মানে ৰিজনটো হৈছে যে আমাৰ বিয়া হোৱা আজি 2025 চন হ'ল, 3 বছৰ মানে সম্পূৰ্ণ হৈছে। তাৰপিছত তাৰে মানে সৰু সুৰা কৰি এটা ঘৰত মানে চেলিব্ৰেশ্যন আয়োজন কৰিছে মোৰ মিছেছে। এইফালে বা বহি আছে আৰু ব্লগিং কৰা বুলি গম পাই আপোনালোকক মানে এটা হাই দিলে। আৰু মোৰ মা লগত আছে ভিনদেউ। তাৰপিছত মানে পৰিৱেশটো, আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকৰ লগত মানে অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে ভাগিনে মানে কেকটো দেখা পাই সি মানে কিবা কিবি একদম পূৰা ফূৰ্তি। তো মানে কেকটো কাটিলোঁ, কাটি এনেদৰে মানে আমি পৰিয়ালৰ মানে ঘৰৰ মানুহকেইটাই অলপ মানে সৰু সুৰা কৰি চেলিব্ৰেশ্যন কৰিলোঁ। আৰু ৰাতিলৈ আয়োজন বেলেগ। আৰু মানে ভিডিঅ'টো বনোৱা ৰিজনটো মানে আশীৰ্বাদ কৰিব, সদায় যাতে মানে বিপদ আপদৰ পৰা আঁতৰত থাকোঁ। জীৱনটো যাতে আপোনালোকৰ আশীৰ্বাদত যাতে ভাল হয়। আৰু এয়া মোৰ ভিনদেউৱে কেমেৰা কৰি আছিলে, ভিনদেউক খুৱাই দিলোঁ। তাৰপিছত মানে গুণো সৰু ল'ৰা ছোৱালী, সি মানে কেকটো ঢুকি নাপায়। তাৰ কাৰণে মানে তললৈ কেকটো নিব লাগে। সি কৈ আছে তলত কেকটো লৈ যোৱা। তো তাৰ কাৰণে আকৌ মানে তলত কেকটো লৈ যাওঁতে মই মানে তেতিয়া মানে সেই কেক খাই আছিলোঁ, যোনটো মানে ভিডিঅ'টো ষ্টাৰ্টিঙতে আপোনালোকক দেখাইছিলোঁ। তো এইটো টি চাৰ্টে মোক গিফ্ট দিছে মোৰ মিছেছে। তো মানে তাই মোক ছাৰপ্ৰাইজ দিলে। মইতো দিনত নাছিলোঁৱেই, গোটেই দিনটো মই বাহিৰত আছিলোঁ। আৰু ৰাতি যেতিয়া মানে আহি পাইছোঁ, তো ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ হয় আজি। আমাৰ মানে বিয়া হোৱা 3 বছৰ সম্পূৰ্ণ হ'ল। তো তাই কেমেৰা কৰিয়ে দি আছিলে, তো তাইক মই খোৱালোঁ। লাভ ইউ চিমি, গড ব্লেছ ইউ। তাৰপিছত মানে গুণো মানে সৰু ন, সি ওপৰৰ টেবুলখনত ঢুকি নাপায় কাৰণে আকৌ তলত আনি মানে সি কাটিছে আৰু কেক। মানে একো বুজি পোৱা নাই কি হৈ আছে। তো এয়াই আছিল আজিৰ দিনটোৰ মানে পৰিৱেশটো আমাৰ ঘৰৰ। তো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু মই বনোৱা ভিডিঅ'ত সাঁচতীয়া হিচাপে সাঁচি ৰাখিলোঁ। তো আশীৰ্বাদ কৰিব, সদায় যাতে আগুৱাই যাওঁ, এনেদৰে সুখী হওঁ যাতে জীৱনত। তো তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। তো আজি ভিডিঅ'টো এইটোৱে আছিলে। আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।